হেল্ল' এভৰিৱান, আজি আপোনালোকৰ ওচৰলৈ মোৰ এবিধ প্ৰিয় মিঠাই লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। লালমোহন বাৰু কাৰ কাৰ প্ৰিয় হয় মোক কমেণ্ট কৰি জনাবচোন। মোৰ কিন্তু খুবেই প্ৰিয় মিঠাই হয় আৰু মই আজি এই লালমোহনখিনি মেৰিগ'ল্ড বিস্কুটেৰে বনাইছোঁ। আপোনালোকে বাৰু খাইছেনে মেৰিগ'ল্ড বিস্কুটেৰে লালমোহন বনাই? খাবলৈ খুব টেষ্টি হৈছিলে। তেন্তে আহকচোন দেৰি নকৰি ৰেচিপিবিধলৈ আগবাঢ়োঁ। মেৰিগ'ল্ড বিস্কুটৰ লালমোহন বনাবৰ বাবে প্ৰথমতে মই ইয়াত 30 টকাৰ 300 গ্ৰামৰ এইটো মেৰিগ'ল্ড বিস্কুটৰ পেকেট লৈছোঁ। এতিয়া বাতি দুটাত এইখিনি উলিয়াই লৈছোঁ। মই যিহেতু সৰহকৈ বনাম সেইবাবে মই 30 টকাৰ পেকেটটো লৈছোঁ। আপোনালোকে যদি কমকৈ বনায় তেন্তে 10 টকাৰ মেৰিগ'ল্ড বিস্কুটৰ পেকেটটো ল'ব পাৰে। বিস্কুটখিনি মই এনেদৰে ভাঙি লৈছোঁ। বিস্কুটখিনি ভাঙি ল'লে মিক্সিত খুব সহজতে পিচ খাই যায় আৰু মিক্সিটোও তেতিয়া কষ্ট নাপায়। ভাঙি লোৱা বিস্কুটখিনি মই এয়া মিক্সিৰ মিডিয়াম জোখৰ জাৰটোত অলপ দি দিছোঁ। সেইখিনি মই পিছত দিম। এয়া চাওক, গোটেইখিনি বিস্কুট মই মিক্সিত ভালদৰে পিচি ল'লোঁ আৰু মই পিঠাগুড়ি চলা চালনীৰে ইয়াত মই এইটো বাতিৰে আধা বাতি শুকান নাৰিকলৰ গুড়া দিছোঁ আৰু এইখিনি ভালদৰে মিক্স কৰি লৈ ইয়াত মই বেকিং পাউডাৰ দিছোঁ। এইখন চামুচেৰে আধা চামুচ আৰু এইখিনিও মই ভালদৰে মিক্স কৰি লৈছোঁ। যদি এইখিনি ভালদৰে মিক্স কৰি লোৱা নহয় তেন্তে লালমোহন কেইটাৰ কোনোবা এটা লালমোহন খুব টান হ'ব আৰু কোনোবা এটা লালমোহন খুব কোমল হৈ যাব। আৰু মই 300 গ্ৰাম বিস্কুটৰ বাবেহে মই এইখিনি বেকিং পাউডাৰ ব্যৱহাৰ কৰিছোঁ। ইয়াত এইটো কাপেৰে একাপ গাখীৰ লৈ অলপ অলপকৈ ঢালি দিছোঁ মই আৰু লাহে লাহে মঠি আছোঁ। মই বইল কৰি ঠাণ্ডা কৰি লোৱা গাখীৰ হয়। আৰু অলপ গাখীৰ ইয়াত ঢালি দিছোঁ। মুঠতে 1.5 কাপ গাখীৰৰ প্ৰয়োজন হ'ল আৰু এইখিনি লাহে লাহে মঠি আছোঁ। এইখিনি মঠোতে খুব জোৰ দিব নালাগে, আলসুৱাভাৱেৰে লাহে লাহে মঠি থাকিলেই হ'ব। মেৰিগ'ল্ড বিস্কুটেৰে লালমোহন বনাওঁতে খুব কষ্টৰ কম হয়। এয়া চাওক, এইখিনি মঠি হৈ গ'ল আৰু মই এতিয়া এইখিনি অলপ সময়ৰ বাবে এনেদৰে থৈ দিম। ইফালে মই চচ এটাত এইটো কাপেৰে চেনি দিছোঁ। চেনি মই 2 কাপ দিছোঁ। লগত একেটা কাপেৰে মই পানী দিছোঁ। পানীও মই 2 কাপ দিছোঁ। 2 কাপ চেনিত মই 2 কাপ পানী দিছোঁ। এইখিনি গেছটো অন কৰি ভালদৰে লৰাই আছোঁ। ইয়াত মই ইলাচি কেইটামানো দি দিছোঁ। চেনি চিৰাপখিনি ইমানটো জোখত ৰাখিলেই হ'ব যাতে দুটা আঙুলিৰ মাজত চেনি চিৰাপখিনি আঠা লাগি যায়। আঠাটো উঠিলেই হ'ব, কোনো ধৰণৰ তাঁৰ উঠিব নালাগে। এতিয়া মই মঠি থোৱা ডৌটোৰ পৰা এনেদৰে লাড়ু কৰি আছোঁ। মই লাড়ুটোৰ মাজত ড্ৰাই ফ্ৰুইটছ সুমুৱাই দিছোঁ। ড্ৰাই ফ্ৰুইটছটো অপশ্যনেল হয়, কিছুমানে ড্ৰাই ফ্ৰুইটছ দিলে ভাল নাপাবও পাৰে। লাড়ুখিনি কৰোঁতে এটা কথা মন কৰিব যাতে লাড়ুখিনিত কোনো ধৰণৰ ফাট নেমেলে। যদি ফাট মেলাৰ নিচিনা হয় তেন্তে তাত আৰু অলপ গাখীৰ দি ভালদৰে আকৌ মঠি ল'ব। এয়া চাওক, লাড়ুখিনি কৰি হৈ গৈছে। এতিয়া কেৰাহী এটাত মই পৰিমাণ অনুযায়ী ৰিফাইন তেল দিছোঁ। লগত মই গাই ঘিউ দিছোঁ। গাই ঘিউটো অপশ্যনেল হয়, মই সোৱাদটো আৰু অলপ ভাল হ'বৰ বাবেহে গাই ঘিউ দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই
লাড়ুকেইটা এটা এটাকৈ দি দিছোঁ। লাড়ু বেছিকৈ নিদিব, মই এয়া 4টা লাড়ু দিছোঁ আৰু এইখিনি এয়া লৰাই আছোঁ। এয়া চাওক এইখিনি হৈ গৈছে আৰু মই এয়া চেনি চিৰাপখিনিত এনেদৰে এইখিনি ডুবাই দিছোঁ। তেনেদৰে মই পিছৰ লাড়ুকেইটাও তেলত দি দিছোঁ আৰু তেলত দিয়াৰ পিছত এনেদৰে লৰাই থাকিব। এনেদৰে যদি লৰাই থাকে তেন্তে লালমোহনকেইটা ফাটি নাযায় আৰু গেছটো মই মিডিয়ামত ৰাখিছোঁ। প্ৰথম অৱস্থাত মিডিয়ামত ৰাখিব লাগে, তেতিয়া লালমোহনকেইটাৰ ভিতৰত ভালদৰে তেলখিনি সোমাই যায়। পিছত ল' ফ্লেমত ৰাখিলেই হৈ যাব। এয়া চাওকচোন, এইখিনি মই এতিয়া অকণমান গৰম কৰি লৈছোঁ যাতে চেনি চিৰাপখিনি লালমোহনকেইটাৰ ভিতৰত ভালদৰে সোমাই যায়। বেছি উতলাব নালাগে, অকণমান উতলালেই হ'ব, কাৰণ বেছি উতলালে লালমোহনকেইটা ফাটি যাব পাৰে। এতিয়া মই বাউল এটাত এনেদৰে এইখিনি প্ৰায় 3 ঘণ্টামানৰ বাবে থৈ দিম। এয়া চাওক, চেনি চিৰাপখিনিৰ পৰা মই এনেদৰে লালমোহনখিনি উঠাই লৈছোঁ আৰু ইয়াৰে এটা লালমোহন মই এয়া লৈছোঁ আৰু মই এয়া ভাঙি দেখাইছোঁ। চাওক, লালমোহনটোৰ ভালদৰে সিজি গৈছে ভিতৰটো। যিহেতু লালমোহন খুব মোৰ প্ৰিয় হয়, সেইবাবে মই অকণমান খায়ো চাইছোঁ। এয়া খাবলৈও খুব সোৱাদ লগা হৈছে, খুব টেষ্টি হৈছে খাবলৈও। তেন্তে আপোনালোকেও মিৰ্গল বিস্কুটেৰে লালমোহন বনাই চাবচোন। আজিলৈ ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এইখিনিতে আৰু এষাৰ কথা কওঁ, মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব নাই কৰা তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব।